Hello guys, welcome back to my YouTube channel Rock Gogoi Vlogs. So আজি Manjoni main market কৰিব গৈ আছো কলকাতা ধৰ্মতলা market কিবা দুৱা খমৰ কবা নেকি ইতে কোনো গবলা তা গৈ আছো বলক ধৰ্মতলা marketত লগ পাই কি market কৰিম আজি কি বজাৰ কৰিম ধামাকা হ'ব অলপ মাঘৰ বিহুৰ কাৰণে অসম গৈ আছো সো বলক মোৰ লগত দেখাই থাকিম এতিয়া জাস্ট ওলাই আহিছো ইয়াৰ ওপৰত আছে মোৰ একচুয়ালি একদম ৰবা ওলোৱা দেখুৱা নাই তো বলক মোৰ লগত আগলে আপোনালোকক দেখা চাই থাকিব স্কিপ নকৰিব ভিডিওটো থ্যাংক সো গাইস এতিয়া আমি আহি গলো এতিয়া কোনে কৈছিল এটিএমত এটা পইচা নাপালো এতিয়া এক পালো অজিতক লগ পালো এইফালে আমাৰ লগত গৈ আছে মনদীপে আকৌ এটা নেক্সট এছবিআই এটিএম দেখাবৰ কাৰণে সো বাকীখিনি আমি এতিয়া ধৰ্মতলা মাৰ্কেট গৈ আছো বাকী আপোনালোকক দেখাম চাই থাকিব ভিডিওটো স্কিপ নকৰাকৈ ওকে এইটো মানজনী মেইন গম পাইছে সো মেইন কৈ থাকে কিন্তু মই মেইন নহয় আকৌ সো এতিয়া মনদীপে লাইন পাইছে ইয়াতো চব ক্লাইণ্ট পাতি আছে এতিয়া তো ময়ো লাইন পাতিম এতিয়া সো ইয়াৰ পৰা অলপ কেছ ভিডিঅ' কৰি লওঁ তাৰপিছত গৈ আছোঁ ধৰ্মতলা মাৰ্কেট চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো একচুৱেলি এক জেগাত আমি পইচা নাপালোঁ এটিএমত উইথড্ৰল কৰিবৰ কাৰণে চ' এতিয়া নেক্সট আহি আছোঁ আই এটিএমত এইটো চব বিল্ডিংটোৰ তলত আছে এতিয়া ত' বাকী বলকচোন যাওঁ কেছ উঠাব পাৰোঁনে নোৱাৰোঁ চাওঁ এতিয়া আমি মনদীপ মই কেছ লৈ আহিলোঁ ইয়াৰ পৰা সেইটো আই বেংকৰ আমি ভিতৰৰ পৰা লৈ আহিলোঁ মনদীপ দুআষাৰমান কৈ দিয়া ভাল লাগিব আমি এতিয়া ক'ত গৈ আছোঁ ধৰ্মতলা বজাৰ কৰিব আছে এই আমাৰ খগেন্দাৰো বহু মানে ঘৰলৈ যাম বুলি কৈছে তাকে অলপ বজাৰ চজাৰ কৰেগৈ আৰু আমি যাওঁ অলপ আজি ছুটি আছে লগতে গৈ আছোঁ বজাৰ কৰিবলৈ এটিএমৰ পইচা উঠে তাকে আমি এতিয়া এইটো এটা অফিচ হয় কিউ কানেক্টৰ আৰু বহুত কিবাকিবি আছে ইয়াত ইণ্টাৰনেশ্যনেল অফিচ ত' আমি এতিয়া গৈ আছোঁ ধৰ্মতলা মাৰ্কেট বাকী দেখাওঁ গাড়ীত যিমানখিনি সম্ভৱ হয় ভিডিঅ'টো শ্বুট কৰিবৰ কাৰণে ট্ৰাই কৰিম বাকী লেটছ চি থেংক ইউ চ' গাইজ ৰাস্তাটো পাৰ হ'ব লাগে এতিয়া আকৌ এইটো চাওক ৰাস্তাটো পাৰ হ'ব লাগে চ' গাইজ এতিয়া আমি পালোহি ধৰ্মতলা মাৰ্কেট নামিলোঁ কলকাতাৰ এখন বিগ বজাৰ হয় এখন চব এইটো চাইডত চ' একচুৱেলি কি হ'ল সকলো ৰাস্তাটো পাৰ হৈ দেখাই আছোঁ আপোনালোকক একচুৱেলি কি হৈছে ইয়াত মানে ইমান ভিতৰত বাছত অহাখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ ইয়াত মোবাইল টোৱাব নোৱাৰি একচুৱেলি চুৰ বহুত ইয়াত ঠিক আছে পকেট মাৰ সেইটো কাৰণে দেখাব পৰা নাই চ' মোৰ বেকগ্ৰাউণ্ডটো চাইডতো চাব পাৰে আপোনালোকক দেখাম না চ' আমি গোটেইকেইটাই পালোঁ ইয়াত ত' বাকী বলকচোন চাওঁ বজাৰ কৰি লওঁ তাৰপিছত বজাৰত কি পাওঁ দেখাম এবাৰ আপোনালোকক ঠিক আছে বলক চ' গাইজ মাৰ্কেট পাই গ'লোঁ এতিয়া মাৰ্কেট পাই বাকী দেখাম আপোনালোকক যিবিলাক বজাৰ কৰিম এতিয়া ঠিক আছে চ' পূৰা ভিৰ লাগি আছে মাৰ্কেট একচুৱেলি বলকচোন চাওঁ কিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম এতিয়া সোমাই আহিছোঁ বৰ্তমান মাৰ্কেটত ত' এইখন কলকাতা এখন খুব ডাঙৰ মাৰ্কেট বলক দেখাই আছোঁ এতিয়া মোৰ লগত কি ল'বা অজিত আছোঁ তাকে चाली माने बस कि नहीं भैया इस टाइप का थोड़ा स्वेटर दिखाइए ना शॉर्ट में कलर दिखा दे इसका हाँ सब कलर आ गया थोड़ा शॉर्ट में क्या मानुजनी मेन লৈ আছে এতিয়া তাৰপা ল'ব মনদীপে ভিগুদা গানটোৱে মনত পৰিলে আৰু মানুহজনী মেন কেনেকুৱা লাগিছে এইটো এইটো মমিন লো কাৰণে ল'ব লাগিব মাৰ কাৰণে মা কাৰণে কিনিম মাৰ কাৰণে চাই আছে এতিয়া বোৱাৰীয়ে और कुछ है
शॉर्ट शॉर्ट नहीं कम नहीं करेंगे, इसीलिए तो एक दाम बोलने का मतलब है कम नहीं करेंगे। आपको पहले डिसाइड करना है। চ' অসমৰ পৰা যদি ইয়াত আহে বজাৰ কৰিবৰ কাৰণে 140ৰ পৰা বেছি 12 কিলোমিটাৰমান হ'ব আহিব পাৰে। পাতা কি ভাল লাগিছে ক কি ভাল লাগিছে কি ল'বি মনদীপ কি ল'বি পাতাত লৈ বোলে মনদীপে পাতাত এইখন হ'ল কেননৰ দোকান ল'বই পাৰিব 200 টকা লওঁ নেকি অজিতা মনদীপে লৈ আছে এইটো অশান্তি এই কি বুলি কয় আমি এতিয়া ইয়াতে আছোঁ কলকাতাত আমি অলপ ফুৰিছোঁ এইফালে পুৰা মাৰ্কেট এইফালে তো আগতে কৈ আছোঁ মনদীপ আৰু অজিত আছে কিবা দুআষাৰমান কৈ দিয়া মনদীপ চাই আছোঁ বস্তু বহুত ল'বলৈ মন আছে তাকে চাই আছোঁ অজিত চাওঁ কিবা কিবি ল'লে এইটো চিকেন বস্তু ভিডিঅ'টো দেখাম আপোনালোকক চাই থাকিব তেতিয়ালৈ গম পাব অলপ কমেডি টাইপ আছে অলপ মাজত এইটো ভিতৰৰ মাল এইটো ঠিক আছে চ' ব'লকচোন চাওঁ আগলৈ আৰু দেখাই থাকিম আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে স্কিপ নকৰাকৈ চাই থাকিব থেংক ইউ আমি আগলৈ আহিলে না পাছলৈ সোধাচোন আগলৈ আহিলোঁ নহয় আগলৈ আহিলে পাছলৈ ৰ'বা আমি গৈ আছোঁ আগলৈ গৈ আছোঁ আমি दे रहा है 250 दे रहा है ना मटेरियल ऐसे देखिए छोड़िए 250 दे रहा हूँ मत देखिए इधर खोलिए इधर क्या होता है अरे इसको पकड़िए ना चट्टान के देखिए ना क्या क्या कितना अंकल हाथ कर लीजिए ना बताने होगा उससे कई गुना बेटर साइज क्वालिटी सब अलग जवानी में मेरा 2000 এতিয়া আমি কলকাতা এখন দোকানত সোমালোঁ এতিয়া চ' কিবা কিবি ল'বৰ কাৰণে একচুৱেলি ঘৰৰ কাৰণে অলপ মাৰ্কেট কৰিবৰ কাৰণে চ' দাদা এতিয়া কি দেখায় তাকে চাওঁ অলপ কাপোৰবিলাক ইণ্ট্ৰডিউচ মানে কৰি দিব নতুন নতুন ভেৰাইটিজ কাপোৰ ইয়াত উলিয়াইছে চ' অলপ দেখাই দিছোঁ চ' এতিয়া কাপোৰবিলাক দেখাই আছে তো কেনেকুৱা দাম দৰ ক'ব ये क्या बनारसी है भैया जैकेट बनारसी है
जेरे तो ब्लाउज पीस में भी ना भैया हाँ विद ब्लाउज ये ब्लाउज पीस है पल्लू सेम ब्लाउज अच्छा ब्लाउज पीस भी यही है অজিত মনদীপ কিবা বিয়া বাৰু কৰিবৰ কাৰণে লৈ লো আৰু हाँ? शादी करने के लिए ले लेने के लिए बोल रहा हूँ इन लोग को ये मसलिम सिल्क হয় এটো মসলিম সিল্ক হয় এটো বহুত পিছল আছে কিন্তু এইকিটা অলপ এটো অকমান ভাল আছে 35-50 এটো বহুত সিল্ক আছে ইয়াত सॉफ्ट सिल्क ये पल्लू है इसमें पल्लू अभी एकदम प्योर बनारसी दिखाइए भैया प्योर बनारसी हाँ ये प्योर बनारसी ये पल्लू है दिस वन पल्लू এটো সব একদম बनारसी হয় বলে পিওর बनारसी प्योर बनारसी সব ইমান ধুনিয়া কাম কৰিছে সব কামটো ইমান ধুনিয়াকে কৰিছে একদম পুৰা হাত মানে গুনাৰ কাম যদি হাতত লগা নাই এটো ইয়াৰ বেক সাইডটো চাব পাৰে একদম পুৰা কাম কৰা আছে অলপো হেৰি নাই একদম বহুত গুনা যদি এটো ফুটা যোনটো গুনা হয় ন भैया आपका नाम क्या है महताब खान नाइस टू मीट यू ঠিক আছে দিয়ক লৈ লৈছো আপোনালোকো দেখাই আছো হ'ব দিয়ক现在就讲 So মাজুলী মেইন এতিয়া বস্তু অলপ বজাৰ কৰা হৈ গৈছে অলৰেডি ঠিক আছে এইবিলাক বস্তু অলপ বজাৰ চজাৰ কৰা হৈ গৈছে চ' এইফালে আকৌ লৈ আছে সিহঁতি চাওঁ কিমানখিনি এতিয়া আমি আৰু বজাৰ কৰিব পাৰোঁ এয়া লৈ আছে কিবা কিবি ঘৰৰ কাৰণে একচুৱেলি মাঘৰ বিহুত ঘৰত যাম কাৰণে ঠিক আছে এইটো ভিডিঅ'টো শ্বুট কৰিলোঁ এটা এইটো ভিডিঅ' আজি লাষ্ট ক্লিপ বুলিয়ে ধৰিলোঁ ব্লগটোৰ চ' চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো ৰক ব্লগছত ঠিক আছে ত' আপোনালোকক ধুনীয়া ধুনীয়া যিবিলাক মমেণ্ট থাকে কলকাতাৰ মই দেখাই যাব ট্ৰাই কৰিম আৰু এতিয়া যিটো বজাৰ শেষ হোৱা নাই আমাৰ আৰু বজাৰ কৰিব আছে তাৰপিছত আপোনালোকক দেখাম যে কি কি আৰু পাওঁ ইয়াত ঠিক আছে আজিতো বেছিকেল মানে নৰ্মেলি আমি কাপোৰ বজাৰ কৰিবলৈ অহা হৈছিলে ভাইটি আছে চ' আৰু বন্ধু আছে মোৰ সকলোবিলাকলৈ বহুত দিনৰ মূৰত ঘৰত যাম উভতি চ' কিবা কিবি লৈ লৈছে আকৌ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ ৰক ৱে ব্লগছ থেংক ইউ ত' গাইজ এতিয়া আমি ওলাই আহিলোঁ মাৰ্কেটৰ পৰা মানে চৰি এইটো শাৰী লৈ পেলাই ওলাই আহিলোঁ এতিয়া আমি বলক বাকীবিলাক দেখাই আছোঁ আপোনালোকক ঠিক আছে থেংক ইউ वो भी आप दिखा देंगे वो भी आपको वो भी अच्छा लगेगा अब इतना मन निकाल देना एक मिनट हम तो निकाल रहे हैं ना आपको कोई दिक्कत नहीं आप देख के जाइए চ' আঁতৰি পোৱালিটোৰ আৰু ভাইটিৰ কাৰণে মানুহজনী ইমান চাই আছে কি ক'ব এতিয়া কিবা এটা জোখৰ হ'লে মানে পেণ্টটো ডাঙৰ হৈ যায় পেণ্টটো জোখৰ হ'লে মানে চোলাটো ডাঙৰ হৈ যায় কিবা হেৰি আছে সৰুলে এনেকুৱা হ'বই আৰু সেইটো ইমানটো নহয় নহয় চোৱা আকৌ সঁচাই এইটো দেখাইছে এইটো নালাগে হাতাই এয়া হ'ব ये दीजिए ये এইখন কলকাতাৰ মছলা মাৰ্কেট So guys, 100 টাকা লাগে 800 টাকা দিচ্ছে 700 Murah.
साड़ी मार्केट है, होलसेल मार्केट, साड़ी ड्रेस मटेरियल, कश्मीरी शॉल स्वेटर। बोला खाई लो 30 30 30 पीस এতিয়া আমি আমাৰ সৰু পোৱালি ল'ৰা কেইটামান আছে সিহঁতৰ কাৰণে ল'বৰ কাৰণে এতিয়া আমি গলিত সোমাই আছোঁ কোনটো কালাৰ পছন্দ হৈছে মোৰ লগত কালাৰ নাই যি হ'লেও কি ল'লে মানে এইজন হ'ল দোকানৰ মালিক খালী বটল খালী পইচা খালী পকেট তাকে বাকী চাওঁ বলকচোন ভিতৰত কি কি পায় কি হৈছে মানুহজনী মেইন এতিয়া কি ক'ব ল'বৰ কাৰণে আহিছে ইয়াত আংকল চাওঁ কি লয় এতিয়া ठीक है जो चाहिए वही लेते जो दूसरा लेके तो लाभ नहीं है ना जो नहीं चाहिए वो देख के तो लाभ नहीं है ना बारिश तो नहीं देखना है মলম নকৰা মানুহজনী মেইন লৈ আছে এতিয়া কি ক'ম আৰু এইখন হ'ল কলকাতাৰ বিগ মাৰ্কেট ধৰ্মতলা এইফালে কিবা আছে এইটো যে ৰাখিব লাগিব দেই ফোন করো আমি में ऊपर आइए मैडम बोलो ऊपर आइए उसी का ये मैरून कलर है बाकी सारे कलर बेकार है बहुत सारे कलर है बाकी सारे एक मैरून कलर दिया गया मैरून कलर की जैसे तेरी रेड ड्रेस है ना वो चमकी वाली सो गाइस এতিয়া বজাৰবোৰ হৈ গ'ল আমাৰ এতিয়া বজাৰ কৰিলোঁ অলপ চলপ যিমানখিনি পাওঁ লিমিটেড বজাৰ কৰিলোঁ ঘৰত যাবৰ কাৰণে সকলোৱে লৈ লৈছোঁ বস্তু কিবা কিবি চ' এতিয়া বজাৰখন শেষ হৈছেগৈ এইফালে শেষ কৰাৰ পিছত আমি এতিয়া মেইন ৰোড ওলাবলৈ গৈ আছোঁ চ' বলক ত' মেইন ৰোডৰ পাছত আমি যোৱাৰ মুহূৰ্তলৈকে কিমানখিনি দেখাব পাৰোঁ ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব স্কিপ নকৰাকৈ বলক থেংক ইউ একেলগতে পকৰি খোৱা ভাল লগা এটা মুহূৰ্ত এইটো কি ডাইলগ পকৰি
মজা আম এটা দিয়া আছে ন বলক বাকী খোৱাটো হৈ গৈছে চ' গাইজ আমাৰ এতিয়া মাৰ্কেট কৰি হৈ গ'ল চ' মন্দিতে ল'লে এইটো কি ল'লে মন্দিৰ চাৰ্ট লৈছোঁ আৰু কেইটামান তলৰ পিঠা মানে বস্তুমান লৈছোঁ আণ্ডাৰগ্ৰাউণ্ড লৈছে এই লগতে চ' আণ্ডাৰৱেৰ এণ্ড আমি গৈ আছোঁ এতিয়া আমাৰ নিউ টাউন এতিয়া যাব লাগিব বাছ উঠিব লাগিব চ' বাছ যদি নেপাওঁ আমি উবেৰ বুক কৰিব লাগিব বাছ পাম পোৱাটো কিন্তু বহুত ভিৰ লাগে ইয়াত চ' সিহঁতি আগত গৈ আছে সেই চ' বজাৰ এৰি থৈ আহিলোঁ এতিয়া চাওঁ বাকী আপোনালোকক দেখাম যিমান পাৰোঁ আকৌ এনেকৈ সময় যদি পাওঁ অফিচৰ পৰা এতিয়া ঘৰত যাবৰ কাৰণে বিশেষকৈ মাঘৰ বিহুৰ কাৰণে ভিডিঅ'টো শ্বুট কৰিলোঁ তো এতিয়া বাছত যোৱা সময়খিনি দেখাব নোৱাৰোঁ কাৰণ বহুত ভিৰ লাগে আৰু যদি উবেৰত যদি যাব পাৰোঁ কেনেবাকৈ তেতিয়াহ'লে আপোনালোকক দেখাই গৈ থাকিম অ'কে স্কিপ নকৰাকৈ ভিডিঅ' চাই থাকিব ঠিক আছে থেংক ইউ আজি বজাৰ চজাৰ কৰি হৈ গ'ল এতিয়া মন্তি মেলি খাই আছে আৰু এতিয়া ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ আৰু ঠিক আছে ইমানখিনি চেনেল জৰিয়তে চাই থাকিব আৰু যিমানখিনি পাৰিলোঁ দেখালোঁ লগতে মোৰ চেনেলৰ যিবিলাকে নতুনকৈ আহিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল আইকন প্ৰেছ কৰি দিব যাতে আপোনালোকে আগতে পায় ত' আজিলৈ ইমানতে ভিডিঅ' শ্বুট কৰি সামৰিলোঁ আকৌ লগ কৰাৰ আশাৰে জয় আই অসম